ব্লকৰ আণ্ডাৰত বজাৰৰ টেণ্ডাৰবিলাকত খেলিমেলি হোৱাৰ বিষয় অকণমান আপোনালোকৰ থ্ৰুদি জনাম বুলি আমি একত্ৰিত হৈছোঁ। গোটেইকেইটা বজাৰত মোটামুটি ধৰক আপোনাৰ ধমধমা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত 7টা বজাৰ আছে। 7টা বজাৰতো আজিৰ পৰা 3 মাহ 4 মাহমান আগত এটা টেণ্ডাৰ হৈ গৈছিলে। এই টেণ্ডাৰত যথেষ্টখিনি খেলিমেলি হৈছে, যথেষ্টখিনি দুৰ্নীতি হৈছে। তো এই দুৰ্নীতি কেনেকুৱাকৈ হ'ব পালে সেইটো বিষয়ে আমি আপোনালোকৰ জৰিয়তে ক'ম বুলি একত্ৰিত হৈছোঁ। তেনেকুৱা টেণ্ডাৰ হোৱা বস্তুটো নিয়মমতে দি হাই বিডাৰে পাব লাগে। তো আমি দেখিছোঁ যে কেইজনমান ব্যক্তিয়ে পলিটিকেল পাৱাৰ ইউজ কৰি পেলাই তেওঁলোকে অথচ ল' বিডাৰ চবচে লয়েষ্ট বিডাৰ আছিলে তেওঁলোকে কেনেকুৱা কি যুক্তিত পালে সেই প্ৰশ্নৰ উত্তৰ আমাক লাগে। তেওঁলোকে কেনেকুৱাকৈ পালে সেইখিনি বস্তু এইবিলাক বস্তুটো আমি গম পাওঁ যে হাই বিডাৰজনে পায়, অ'পেন টেণ্ডাৰত হাই বিডাৰজনে পায়, কিন্তু হাই বিডাৰজনে নাপোৱাকৈ আজি চবতকৈ লয়েষ্ট বিডাৰজনে পাই আছে। আৰু 7টা বজাৰ ভিতৰত মোটামুটি 7টা বজাৰ তেওঁলোকে পাইছে, কেনেকুৱাকৈ পালে সেইখিনি প্ৰশ্নৰ উত্তৰ আমাক লাগে। এতিয়া আমাক জাষ্টিফিকেশ্যন লাগে, এইটো বস্তু এতিয়াও সময় আছে। যদি আমাক এতিয়াও যদি ন্যায়টো দিয়ে তেনেহ'লে আমি আইনী ব্যৱস্থালৈ নাযাওঁ বুলি ভাবি আছোঁ। কিন্তু যদি এনেকুৱাকৈ চলি থাকে তেনেহ'লে আমি আইনী ব্যৱস্থা ল'ম বুলি আমি আল্টিমেটলি আমি আগুৱাই আছোঁ। কিন্তু এইটো এনেকুৱা হোৱা নাই, আগতে লিগেলি হৈছিলে, আগতেতো ছেম ডে এনাউন্সমেণ্ট হৈছিলে যে হাই বিডাৰজনে লগে লগে পায়। কিন্তু এইবাৰ সেই ৰিজাল্ট বা ফাইনেল ছেটেলমেণ্টটো ওলাই দিওঁতো সময় লৈছে, আৰু এতিয়া সময় লৈ খেলিমেলিটো কৰি আছে, দিনক দিনে খেলিমেলি কৰি আছে। আৰু এইটো খেলিমেলিত একদম ষ্ট্ৰেইট ফৰৱাৰ্ডলি আমি গম পাই আছোঁ, এইটো খেলিমেলিত আমাৰ স্থানীয় প্ৰতিনিধি বা সন্মানীয় তেওঁ স্পীকাৰ ছাৰ কাতিৰাম বৰা হতপ্ৰতভাৱে জড়িত আছে বুলি আমি প্ৰমাণ পাইছোঁ। ৰাজনৈতিক দল হিচাপে গুৰুত্ব দিছে। ৰাজনৈতিক দল হিচাপে UPPLৰ দল আছে, কিন্তু তেওঁলোকে পোৱা এটা স্বাৰ্থত আমি গম পাই আছোঁ যে এপছুৰ বেনাৰ ইউজ কৰি পেলাই তেওঁলোকে পাই আছে বুলি আমি গম পাই আছোঁ। কিন্তু এপছুৰ বদনাম কৰি আছে তেওঁলোকে। এপছুৰ বেনাৰ আজি BTCত এনেকুৱা এটা সমস্যা দেখা পাই আছোঁ আমি, কিবা এটা যদি কাম পাব লাগে তেনেহ'লে ডাইৰেক্টলি এপছুৰ বেনাৰ লৈ গ'লেহে কামটো পায়। তো ঠিক এইটোতো এই বস্তুটো হোৱা বুলি আমি গম পাওঁ। বাগানপাৰা ধমধমা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত 7টা বজাৰ আছে, 7টা বজাৰ তেওঁলোকে পালে, কেনেকুৱাকৈ পালে তেওঁলোকে? বাজাৰ কেইখন আপোনাৰ চবনখাটা, নিকাচি, বাগানপাৰা, নয়াবস্তি, জপাৰং, সোণামুটি, নিকাচি, সেনেকুৱাকৈ 7টা বজাৰ উত্তৰকুচি। এতিয়া কি বিচাৰিছে লাগে? আমাক জাষ্টিফিকেশ্যন লাগে, আমাক জাষ্টিফাই কৰি দিয়ক যে আমি নিয়মমতে আমি চাইছোঁ, আমি আল্টিমেটলি আমি হাই বিডাৰ হিচাপত আমি পাব লাগিছিল, কিন্তু আমি নাপালোঁ কিয়, কি কাৰণত, আমাক এইখিনি বিচাৰ কৰি দিয়ক। হাই টেণ্ডাৰ কিমান হৈছিল এমাউণ্টটো? হাই টেণ্ডাৰ বজাৰবিলাকত বেলেগ বজাৰো বেলেগ তেনেকুৱা। এতিয়া বাগানপাৰাত হাই বিডাৰ হিচাপত আছে 180 বা ঠিক তেনেকুৱাকৈ বেলেগ বজাৰবিলাকৰ বেলেগ এমাউণ্ট। সেইটোৱে এতিয়া ফৰ এক্সাম্পল হিচাপত বাগানপাৰা যদি কথাটো ক'ব যাওঁ, তেওঁলোকে চবতকৈ লয়েষ্ট বিডাৰ আছিলে যে 1,28,000, চবতকৈ হায়েষ্ট আছিলে 1,80,000, কিন্তু চবতকৈ লয়েষ্ট বিডাৰে পাইছে। তাৰ পৰা চৰকাৰৰ পৰা সঁহাৰি পাম বুলি আমি আশা কৰি আছোঁ। যদি এনেকুৱা যদি দুৰ্নীতি চলি থাকে, সাধাৰণ বজাৰটো যদি এনেকুৱা দুৰ্নীতি চলি থাকে তেনেহ'লে আমি আইনী ব্যৱস্থা ল'ম। আপোনাৰ কিবা সন্থানে? কোনো সন্থা নহয়, আমি এজন বিডাৰ। আমি প্ৰত্যেকটা বজাৰত আমিও বিডাৰ আছিলোঁ। তো আমি সেইটোৰ কাৰণে আমি বহুদিন লাগি আছোঁ, কিন্তু ন্যায় পোৱা নাই। তেওঁলোকে কোনো বস্তু আমাক আমি কিয় নাপালোঁ সেইটো ৰিজন তেওঁলোকে আমাক নিদিয়ে, কেতিয়াও নকয়। কাৰণ আমি এইটো কথাটো বাৰে কৈ আছোঁ। আমি যেতিয়া এই বিষয় লৈ ডিপাৰ্টমেণ্টৰ বহুত কেইজন মানুহক লগ কৰিব গৈছিলোঁ, তেতিয়া আমি বাৰে সকলোৰে মুখৰ পৰা এটা কথা শুনি আছোঁ যে এই বিষয় লৈ পেলাই আমাৰ স্থানীয় আমাৰ প্ৰতিনিধি MCLA ছাৰ তেখেতে হতপ্ৰতভাৱে জড়িত আছে বুলি চবৰে মুখৰ পৰা আমি গম পাই আছোঁ। ইয়াত কোনো চৰকাৰী বিষয় থাকিব পাৰে নেকি? থাকিব পাৰে, সেইটো থাকিব পাৰে। ইয়াৰ মাজত কিবা লেনদেন হৈছে নেকি? নিশ্চয় হ'ব পাৰে, আমাৰ এটা সন্দেহ আছে। কাৰণ এইটো বস্তুটো আল্টিমেটলি নিয়ম যিহেতু ভাঙিছে মানে কিহৰ কাৰণে ভাঙিছে? নিশ্চয় লেনাদেনা কিবা চলিছে, কাৰোবাৰ লগত কিবা লেনাদেনা কৰিছে, সেইকাৰণে এনেকুৱা হৈ আছে। জড়িত আছে বুলি বাৰ কৈ আছোঁ। কাৰণ এই কথাটো আমি নিজে কোৱা কথা নহয়, এই ডিপাৰ্টমেণ্টৰ মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন আমাৰ পবিত্ৰ কুমাৰ বড়ো নিজৰ মুখেৰে আমাক কৈছে যে এই বস্তুবিলাক এনেকুৱাকৈ হ'ব লাগে বুলি স্পীকাৰ ছাৰে মোক প্ৰেছাৰ দি আছে বুলি তেওঁ নিজৰ মুখেৰে আমাৰ ধন্যবাদ জনাইছোঁ। এই সংবাদ মেলটো আমি আয়োজন কৰাটো বিশেষ কাৰণটো হৈছে আমাৰ যিখিনি আমাৰ উইকলি মাৰ্কেট আছে, আমাৰ বাগানপাৰা ব্লক হিচাপে আমাৰ 7টা মাৰ্কেট আছে। সেই 7টা মাৰ্কেটত আমাৰ যিখিনি চৰকাৰী নিয়ম মতে আমি টেণ্ডাৰ মাৰিছোঁ। এই টেণ্ডাৰ মৰাৰ পিছত আমি প্ৰতিটো বজাৰতে আমি তাৰমানে আমাৰ যিখিনি মৰ্ডাৰবিলাক আছিল তেওঁলোকে আমাৰ চৰকাৰী কিবা মতে প্ৰাইচ মতে বা এই মতে আমি তাৰমানে আমি সকলো বজাৰতে আমি হাই ষ্টেণ্ডাৰ্ড মাৰিছোঁ।
এতিয়া হাই ষ্টেণ্ডাৰ্ড মৰাৰ পিছত আমি কি কাৰণত এতিয়া আমি বজাৰবিলাক আমাৰ নামত কিয় তাৰমানে কিবাটো নাহিল সেটেলমেণ্ট অৰ্ডাৰটো আমাৰ কিয় নাহিল সেইটোৱে তাৰমানে আমি বুজিব পৰা নাই গতিকে এতিয়া আমি চৰকাৰক এতিয়া ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি টেণ্ডাৰ মাৰাত আমাৰ যিখিনি কিবা হৈছে সেই অৰ্ডাৰ লেটাৰটো আমাক দিব লাগে বা কি কাৰণত দিব পৰা নাই সেইটো আমি ক'ব নোৱাৰোঁ এতিয়া আমি চৰকাৰক এতিয়া আহ্বান জনাইছোঁ যে চৰকাৰে আমাক অতি সোনকালে এই যিটো বজাৰৰ টেণ্ডাৰৰ যিটো আমাৰ লিষ্ট বা আমাৰ লেটাৰটো অৰ্ডাৰ লেটাৰটো আমাক দিব লাগে কোনে লাভ কৰিছে এই বজাৰখন বজাৰ হিচাপে আমাৰ ইয়াতে লিষ্টত আছে আমি প্ৰথমতে ক'ব বিচাৰোঁ যে আমাৰ চুবুংঘাটা উইকলি মাৰ্কেটত আমি টেণ্ডাৰ মাৰিছিলোঁ টোটেল এমাউণ্ট হৈছে 1,51,500 rupees এতিয়া চুবুংঘাটাততো আমাৰ পাইছিলে বিলাস বসুমতাৰী বুলি আৰু আমাৰ আছে বাগানপাৰা উইকলি মাৰ্কেট বাগানপাৰা উইকলি মাৰ্কেটত আমাৰ হায়েষ্ট টেণ্ডাৰ আছিল 1,80,100 rupees এইটো টেণ্ডাৰ মাৰিছিল লাভান্য বড়ো আৰু তৃতীয়তে আমাৰ উত্তৰ পশ্চিম হাট মাৰ্কেট আছে এই হাট মাৰ্কেটত এতিয়া টোটেল এমাউণ্টটো হৈছে হায়েষ্ট টোটেল এমাউণ্ট হৈছে 6,601 টকা আৰু হায়েষ্ট কিবাটো আছে আমাৰ উত্তৰ কুচিতটো 7,500 টকা কোনো পাৰ্টিৰ মানুহে লাভ পাৰ্টিৰ মানুহ মানে এতিয়া আমি উত্তৰ কুচিত যিখিনি আমাৰ পৰেন্দ্ৰ বসুমতাৰীয়ে 7,500 টকা দি টেণ্ডাৰ মাৰাত তেওঁ হায়েষ্ট টেণ্ডাৰ আছিলে কিন্তু পাইছে কি নাম বৃশ্চিক বড়ো তেওঁৰ লয়েষ্ট আছিল টেণ্ডাৰটো তেওঁৰ টেণ্ডাৰৰ মানিটো হৈছে 6,601 টকা 6,601 rupees তেওঁ পাইছে এতিয়া আমি চতুৰ্থতে আমি ক'ব যাওঁ সোণামুঠি উইকলি মাৰ্কেট ইয়াতে হায়েষ্ট টেণ্ডাৰ আছিল 8,100 rupees কিন্তু এইটো এই সোণামুঠি মাৰ্কেটটো এইটো পাইছে বৃশ্চিক বড়ো বুলি আপোনালোকে এতিয়া প্ৰত্যেকটা লিষ্টত পাব এই 7টা বজাৰ ভিতৰত বৃশ্চিক বড়ো অকল তাৰমানে দমদমা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত বৃশ্চিক বড়োৱে লিগেল টেণ্ডাৰ আছিলে নেকি বাকীকেইটা চব ইলিগেল আছিলে নেকি এইটো কেনেকুৱাকৈ হ'ব বোলে চব বৃশ্চিক বড়োৱে পাব আপুনি যিমানখিনি কাম আছে এতিয়া এই জপাদং আছে মিলন চক মিলন উইকলি বাই উইকলি মাৰ্কেট ইয়াতে আছিল হায়েষ্ট টেণ্ডাৰ হিচাপে আমাৰ 6,701 rupees আৰু দ্বিতীয়তে আছে 6,101 rupees আৰু তৃতীয়তে 6,021 rupees এতিয়া এইটোও তাৰমানে তেওঁ বৃশ্চিক বড়োৱে পাইছে বৃশ্চিক বড়ো অকলে 3-4টা মাৰ্কেট কেনেকুৱা পায় 7খন বছৰে তেওঁ তাৰমানে বৃশ্চিক বড়োৰ নামত তাৰমানে কিবা হৈছে এপ্ৰুভ হয় আহ বুলি আমি গম পাইছোঁ এতিয়া খগেন গয়াৰী তেওঁ দিছে টেণ্ডাৰৰ দিছিল এমাউণ্টটো 1,70,000 ইয়াতেও তাৰমানে লয়েষ্ট যোনে টেণ্ডাৰ মাৰিছে সিয়ে তাৰমানে তাৰ আছিল নামটো ব্ৰজেন নাৰ্জাৰী তেওঁৱে পাইছে লয়েষ্ট টেণ্ডাৰ মাৰাটোৱে তাৰমানে তেওঁ এতিয়া আমাৰ এপ্ৰুভ হোৱা বুলি তেওঁৰ নামত এপ্ৰুভ হৈ অহা বুলি আমি গম পাইছোঁ তো যিখিনি আমি টেণ্ডাৰ মৰাৰ পিছত আমি যদি এই বস্তুটো যদি চৰকাৰে যদি আমাক মীমাংসা কৰি নিদিয়ে তাৰমানে আমি এতিয়া আমি আইনৰ ব্যৱস্থাই তাৰমানে আমাৰ ল'ম বুলি আমি আমাৰ মাজতে তাৰমানে আলোচনা কৰা হৈছে